হে গাইছ মই ইমৰান আপোনালোকে চাই আছে আমাৰ ইমৰান ইউটিউব চেনেল মানে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে গমেই পাইছে ভিডিঅ'টো টাইটেল আৰু থাম্বনেইল চাই কিন্তু এতিয়া মই গম পোৱা নাই তো যি হ'বলৈ গৈ আছে আজি চাইকেল ৰাইডে হ'ব তো ব'লক মানে যি হ'বলৈ গৈ আছে চাইকেল ৰাইডে হ'ব ক'ত যাওঁ এতিয়া কিন্তু প্লেন হোৱা নাই গাইছ তো ব'লকচোন ক'ত গ'লে যাওঁ চাই থাকক তো গাইছ মানে চাইকেল ৰাইডটো মাছুক আৰু মই কৰিম তো ক'ত গ'লে যাওঁ গম নাপাওঁ আমি কিন্তু যাই থাকোঁ য'ত গ'লে যাব পাৰোঁ তো বজাৰটো আজি বঢ়িয়া কৰিছে তো কি হ'লে গৈছে গম নাপাওঁ তো ব'লক মাছুক আহিছে মই যাই থাকোঁ তো গাইছ আমাৰ ৰাইডটো আৰম্ভ হৈ গ'ল আৰু ইয়াৰ আগত মাছুক তো গাইছ আমাৰ ৰাইড আৰম্ভ হৈ গ'ল তো এইটো মাছুক আছে আগত তো এতিয়া ৰাইডটো আৰম্ভ হৈ গ'ল আৰু তো ক'ত গ'লে যাওঁ কিন্তু আমি নাজানো কিন্তু যা সুযোগ যাব পাৰোঁ ব'লক রাইড স্টার কেফল মাছুক আছে মাছুকৰ ফিকি লাগিব তো মোটো ব্লগ সেটাত নাই মই হেৰি কৰিছোঁ মোটো ব্লগটো তো চাই থাকক ভিডিঅ'টো কি হ'বলৈ গৈ আছে আজি আমিও নাজানো আপোনালোকে থাম্বনেইলত চাইকেল চাই গমেই পাইছে কিন্তু আপোনালোকে গম পাইছে আমি গম পোৱা নাই চাই আছোঁ তো আহিয়ে বানিওচি বাদ হ'লোঁ আমি আৰু হৰিপুৰ পামে আৰু যেতিয়াই গাইছ এনেকুৱা ৰাইড লাগে মাজে মাজে কমেণ্ট কৰি ক'ব ক'ত ক'ত যাব লাগে কিন্তু দূৰত নকৰিব গাইছ কমেণ্ট আৰু ছাপৰ্ট কৰিব গাইছ তো আমি আহি বৰপুৰা পালোঁ এয়া বৰপুৰা ব্ৰিজ হয় তো ৰং কৰিছে ব্ৰিজখনত তো আপোনালোকক যেতিয়া এনেকুৱা মাজে মাজে ৰাইড লাগে কমেণ্ট কৰি ক'ব খালি দূৰত নক'ব আমাৰ নলবাৰীৰ ভিতৰতে যেতিয়া ক'ৰবাত লাগে ৰাইড ক'ব আপোনালোকে যেতিয়া ছাপৰ্ট কৰে তো আপোনালোকে যেতিয়া ছাপৰ্ট কৰে আমাক তো আমি উৎসাহ হ'লে অলপমান দূৰকৈ যাব পাৰিম ৰাইডটো কৰি তো আমি অলপমান উৎসাহ পাম নাই মানে তো চাই যাওক মোৰতো ব্লগ এই হৈছে মটো ব্লগ ছেটআপ আৰু এইটো মাছুক আছে চাইকেল মাৰি আছে পুৰা এই চাইকেল গিয়াৰ লগাইছে বেটাই আৰু এই জেগা চাই যাওক আপোনালোকে আৰু কি চাব আমাৰ এইটোৱে আৰু মটো ব্লগ হাতেদি এই ধৰা কেমেৰা তো চাই থাকক কেনে চাই থাকক কেনে তো ৰাইডটো আহি গণেশ মন্দিৰ পালোঁ এতিয়া আমি ডিচাইড কৰিছোঁ এইফালে গ'লে কহুৱা বা এইফালে গ'লে গুৱাহাটী কহাই যাবি কহুৱাই যাওঁ যি আছে গাইছ আমি কহুৱা যাম ডিচাইড হৈ গ'ল ৰাইড ব'লক ৰাইড আৰম্ভ আৰু ষ্টাৰ্ট হা আৰু আমি কিবা লৰাব গাইছ তো গাইছ আমি ডিচাইড কৰিছোঁ কহুৱা যাম বুলি কহুৱা ৰিজৰ্ট তো মাছুক কেনে লাগিছে আহি মজা লাগিছে তো আমি মাউণ্টেন দি লৈছোঁ দাৰকে আগে চিটে দাৰকে আগে চিটে তো আমি মাউণ্টেন দি লৈছোঁ এতিয়া ব'লক চাই থাকক তো ইয়াৰ এখন কালিয়া মোৰ এখন নেক্সট লাচিত এই চাইকেলখন ক'লাৰ কাৰণে কালিয়া মোৰ চাইকেলখনৰ কোম্পানীৰ নাম লাচিতৰ কাৰণে নেক্সট লাচিত আৰু নেক্সট আছে না লেখা কান্দি নেক্সট লাচিত তো ব'লক মোৰতো ব্লগ হেল্ল' মাইক টেষ্টিং তো মটো ব্লগ আৰম্ভ আৰু তো আমাৰ প্ৰায় কহুৱা 13 কিলোমিটাৰমান হ'ব তো ব'লকচোন 13 কিলোমিটাৰ চাইকেল চলাওঁ আজি চাই থাকক কি হ'বলৈ গৈ আছে আজি তো গাইছ আমি গুগল মেপটো উলিয়াই লৈছোঁ আৰু ইয়াৰ পৰাই 3 কিলোমিটাৰমান দেখি আছে গুগল মেপত তো 2 কিলোমিটাৰ দেখি আছে তো ব'লকচোন চাওঁ কি হয় 3 কিলোমিটাৰ গুগল মেপত ভৰসা যাই আছোঁ দে গাইছ আমি মানে চিনি নাপাওঁ আহিছোঁ তো আহিছিলোঁ আগতে কিন্তু না আগতে আহিছিলোঁ অলপমান পাহৰা আনিছে মানে ব'লকচোন কি হয় এতিয়া গুগল মেপৰ ভৰসাত যাই আছোঁ আমি আৰু এখন ফুটবল ফিল্ড ফুটবল না ভলী ফুটবল ফিল্ড তো আৰু কিমান কিলোমিটাৰ দেখি আছে 1.9 কিলোমিটাৰ দেখি আছে আৰু আইডিটো পাগল দিয়া ৰিজৰ্টক যাব পাৰি আইডি এখন পোষ্টাৰ আৰু এইটো ৰাস্তা দি যা সোমাই গ'লি পাই কহুৱা তো ব'লক এতিয়া আমি যাওঁ ৰাস্তা দি মাছুক কহুৱা গাড়ী তো গাইছ কেমেৰাটো অলপ বন্ধ কৰি দিয়ক তো গাইছ ফাইনেলি আহি পালোঁ কহুৱা তো এতিয়াতো ছিজন নহয় দেচোন আমি নাই দুই না ৰাইড এটা কৰি এতিয়া এইটো ছিজন নহ'ব তাৰ ছিজন নহয়
অঁ আহি ভাল লাগছি মানে ৰাইটো কৰাতে গম নাপি কেনেকুৱা নালাগে আহিবৰ পিছত এটা বেলেগ মজা লাগে অঁ বেলেগ মজা লাগে আমাৰ বেলেগ এটা ভাল লাগিছে অঁ তো বহুত চাই আমাৰ নলবাৰীৰ এটা সুদীপ মিনাৰ বনাইছে এইটো গাইছ এইটো দেখিছেনে গাইছ এই হৈছে কহুৱা এতিয়াতো বতৰ নহয় গাইছ ঠাণ্ডাৰ দিনত আহিব লাগে গৰমৰ দিনত ক'ত আহে আহিলোঁ আমি তো গাইছ ইয়াতে যে এন্ট্ৰি কৰিব লাগিব মানে 50 টাকাকে তো চাইকেলখন বাৰ কৰি থৈ দিওঁতে আৰু তাকে চাইকেল যাওঁ এন্ট্ৰিটো কৰোঁ আহিব লাগে কহুৱা তো আমি ভাবিছিলোঁ নালগে হেৰি এণ্ট্ৰি চেণ্ট্ৰি আগতে লাগিছিল ঠাণ্ডাৰ দিনত এতিয়া নালগে বুলি ভাবিছিলোঁ কিন্তু 30 টাকা লৈছে দিয়ক গাইছ তো গাইছ এনে এন্ট্ৰি কৰিলে 50 টাকাকে লাগে একজনৰ কিন্তু আমি অলপমান ডিছকাউণ্ট কৰি পালোঁ 30 টাকাত তো গাইছ এতিয়া আৰু খেতি চেতি কৰি আছে গাইছ যাতে চিজনত ভাল দেখা হ'ব আৰু নে আৰু এইটো ঘৰত যাওঁ বলক আৰু এখন দলং আছিলে আৰু লৈ গৈছি বানপানী নহয় নহয় আৰু তেতিয়া এই বাটৰ চাটৰ দিছিল ৰং কৰা বানপানী লৈ গৈছি এইটো থাকব না আৰু বনাব লাগিছিল যিহেতু এখন ৰিজৰ্ট এইটো কবি ছবি এনে নহয় দে গাইছ নে তো গাইছ এই যে ওপৰত বহু ৰ'বৰে ওপৰত আছে নেকি নে শাক চাক এই ভাঙিব মৰো না পেটলা তই যা অলপ খিনি অলপমান সেই হান না পলিয়ে পলিয়ে পাৰিম দে এই বানেছে গাছি জ্বলা গেলো আৰু দেখোন পাইছি এলা চাওক চিপ আৰু গাইছে এখন ৰিজৰ্ট হয় এটা নাম ফেৰ বনাংগে য'তে ত'তে এলা তলত কি কৰি ফেলছি চাওকচোন তই খেলবি তুমি ভালকৈ জানো আমি লৈ যাম জালটো জানো তো আহি ভাল লাগিল তো গাইছ এতিয়া অলপমান ঘুমালোঁ ৰ'ব কি গৰম খাম থৈছে আপোনালোকে দেখা পাইছে অলপমান ওপৰত গৈছোঁ মাউণ্টেইন ডিউ ডাৰকাগে জিত হে কি এই মাউণ্টেইন ডিউ ডাৰকাগে জিত হে এতিয়া আমি অলপমান চাইকেল চলাই আহিলোঁ ওকে এতিয়া বঢ়িয়া কৰি খাওঁ ডাৰকাগে জিত হে এই এনজয় বুলি কয় এনজয় আৰু মই যি কৰা দেখা পাই মানে মই কি মোবাইলটো দিছি খেলা নহয় এতিয়া তো আগৰ হৈছে মই পিছত থৈছোঁ কোনি বাছা ফুটেজ চাওঁ মই মিনিট দেখে গম পাইছোঁ তো আগৰ হৈছে মই পিছত থৈছোঁ তো আগে দিছে তো মই আগৰ হৈছে মৰিছোঁ যাবি নে অলপ ৰখিম এটা কথা 30 টাকা দিছোঁ এটা কথা যদি চাইকেলখন কোনোবাই লৈ যায় চাইকেলখন লৈ গ'লে ভিডিঅ' কৰা আছে দেখাই দিম Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Feel like a dynamite, ready to explode right up in the sky. I need you to listen, I need you to hear, and don't show any fear. I've been flying from town to town, from London to Taiwan. তো আমাৰ খোৱা চোৱা হ'ল আৰু এইফালে অলপমান বতৰটো অলপ বয়া কৰিছোঁ ৰ'ব গাইছ কি বা হয় তুই চিলিও কি বস্তু কেলা
খাবি নি কল আনছা কিয়া আম্মা বান দিদি গেছি ও তো গাইস এটা অলপমান ফুলনি দুচিছে ৰ'ব চিঙি ডিঙি নকৰিলি আৰু খে গাইছ নপৰে দে তো তো হৈছে বাছা পঢ়িব পাৰে ৰিক্স নাই ভাল লাগিছে আৰু গাইছে এই তাতে কেইটামান হেৰি আছে কাপল আমি তাতে ফটো উঠি যাব পৰা নাই তাতে কি নে আছো ৰাগজিন উঠি আহি নে আহিব লাগে মানুহ কিয় থাকে তাতে ফটো আমি তাকে ফটো উঠি যাব পৰা নাই গাইছ কি ক'ব এবাৰ প্ৰায় বেছি আকৌ নাচাওঁ ফুল দা ভ্লগ বনাম যি আছে তো গাইছ আমি এতিয়া যাব পাৰলোঁ আৰু নাই কি কোৱা পলাকে আহিছে গাইছ চাই লওক আপোনালোকে আমি অলপ যাব পাৰলোঁ এতিয়া আৰু এটা চট বান্ধি দিব লাগে ৰ গাইছ বান্ধ ভাবিছিলোঁ ফটো উঠোঁ এতিয়া আৰু আমি যাওঁ বহুত টাইম থাকিলোঁ পলক এই দেখোন পিছলি আহিছিলে এবাৰ ৰাতে পিছলিখন কি হ'ল পিছলি যায় বাঁহৰে বনাইছিল ভাঙি পেলাই খৰি খাইছি খৰিখনাই আছে খান আছে দেখোন এই ভাঙিছি দিচোন নৰা বিচলিবা এতিয়া চাই লওক বম এটা ফুটাই গৈছে মাজেদি কিংকে বিচলিব য'ত খাই মোৰ বহুতে চাই লওক গাইছ কেনে আৰু আমি যে যাব পাৰছোঁ এইফালে আমাৰ মাছুকৰ কালি আৰু মোৰ নেক্সট লাচিত তো বলক যাব শিকছোঁ তো গাইছ ওল্লো খবৰ পৰাই আৰু ইয়াতে বহুত আছে ফটো উঠিব লগা কিন্তু আমি নুঠিলোঁ না কাৰণ তাই কাপাল চিকলা লাগে কাপল চিধা আছে এই গাছিংকে আহিব নোৱাৰি দিয়ক নে কোন গিয়া আহি আছে তো বলকচোন গাইছ পলাও গেট মাছি নেকি মাছো আহ পাৰিব নেকি সিহঁতে গেট মাছি থো পইচা এই বুঢ়ী টিকেট চলো তো গাইছ মাছো চাই এখন মচলো ৰ'ব বাৰু ই মোৰখন চলিছিল গাইছ এক কিন্তু মোৰখনৰ লগত মিলিছে চাই লওক এই মৌ দিম ডাইৰেক্ট খাই গেৰ আই গাইছ গেৰ পাছৰে গেৰ চাগৰ গেৰ নাই নে পাছৰে গেৰ চাগৰ গেৰ নাই তো বলাও হা দাও খাওঁ নেকি ধৰি গ'লে এই জেল হ'ব এই তো গাইছ এইটো এটা আছিল মোৰ জীৱনৰ প্ৰথমটো ৰাইড চাইকেল ৰাইড যোনখন চাইকেল মোৰ নেক্সট লাচিত নাম থৈছোঁৱে মই মাছুকে থৈছোঁ কাল্লু কালিয়া মই দিছোঁ নেক্সট লাচিত তো এইটো এটা আছিল সৰু ৰাইড তো আপোনালোকক যেনেকুৱা ৰাইড লাগে মাজে মাজে কমেণ্ট কৰি ক'ব আমি যাব চেষ্টা কৰিম য'ত লাগে তো দূৰত নক'ব আৰু ওচৰত ক'ব ওচৰ জেগাত ক'ব তো আপোনালোকে যে ছাপোৰ্ট কৰে দূৰকো যাব চেষ্টা কৰিম চাইকেল দি তো এইটো আছিল এটা সৰু ভিডিঅ' গাইছ কষ্ট কৰিছোঁ দিয়ক গাইছ লাইকটো কৰি দিব গাইছ প্লিজ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো দেখতে গাইছ এতিয়ালৈকে বাই আৰু নেক্সট ভ্লগ ধামাকা এটা আহি আছে কি ভ্লগ আপোনালোকক নকওঁ এতিয়া মুঠতে এটা ধামাকা ভ্লগ আহিব নেক্সট ভ্লগ তো বাই